নমস্কাৰ সকলোকে। আজি আপোনালোকৰ মাজলৈ বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। বিহু বুলি গামোচাৰে কেনেকৈনো চাৰ্ট বনাব পাৰি সেয়া দেখুৱাম ভাবিছোঁ। এয়া গামোচাখন দুভাঁজ কৰি লৈছোঁ। এতিয়া আৰু এভাঁজ কৰি দিম, মানে গামোচাখন 4 ভাঁজ কৰি ল'ম। এয়া ভিডিঅ'ত দেখুওৱাৰ নিচিনাকৈ এনেকৈ গামোচাখন 4 ভাঁজ কৰি ল'ব। আৰু এতিয়া চাৰ্টটোৰ দীঘলটো 20 ইঞ্চি ল'ম। এয়া 20 ইঞ্চিত দাগি দি দিছোঁ আৰু দাগিত আস্তানি দিব। সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। ভিডিঅ'টি শেষলৈ চাই যাব। এতিয়া আমি কান্ধি ল'ম। কান্ধি 5.5 লৈছোঁ, মানে 5.5 লৈছোঁ। এতিয়া ডিঙিটোৰ বাবে 2 ইঞ্চি ল'ম, মানে সৰু বাচ্ছাৰ কাৰণে হয়, সেইকাৰণে আমি 2 ইঞ্চি লৈছোঁ। আৰু এয়াও 4.5 লৈ লৈছোঁ, মানে এইটো বুকুৰ জোখ দিবৰ কাৰণে এইটো জোখ দি লৈছোঁ। এতিয়া আমি আস্তানি দিম এনেকৈ। এতিয়া এইমাত্ৰ যিডাল আস্তানিলোঁ তাতে আমি বুকৰ জোখ ল'ম। বুকুৰ কাৰণে জোখ 7.5 লৈছোঁ আৰু মাৰ্জিনৰ বাবে 1.5 ইঞ্চি। 7.5 মানে বুকুৰ জোখটো 30 আছিল, সেইবাবে আমি 4 হৰণ কৰি 7.5 ল'লোঁ। এয়া কমৰৰ বাবে বেলেগকৈ আৰু জোখ ল'ব নালাগে। সেয়া বুকুৰ জোখে কমৰ জোখে সমান হ'ব, সৰু বাচ্ছাৰ কাৰণে হয় বাবে। এতিয়া হাতৰ শ্বেপটো দি দিছোঁ এইপিনে। এতিয়া আমি বুকুৰ ফালে মানে তলফালৰ জোখটো লৈ ল'ম। এয়া 2.5 ইঞ্চি লৈছোঁ বুকুৰ দুৱাটো, আৰু তাত ৰাউণ্ড শ্বেপ দি দিছোঁ। এতিয়া হাতৰ শ্বেপৰ পৰা কাটি যাম এইপিনে। আৰু ছাইডৰ ফালে ৰৈ যোৱা কাপোৰখিনিও কাটি ল'ম একেলগে। এইখিনি কাটি হোৱাৰ পিছত আমি তলৰ কাপোৰখন ওলাই ল'ম, মানে ফ্ৰণ্ট ছাইডৰ আৰু বেক ছাইডৰ দুয়োখন পাতাই লগ লাগি আছে। আৰু বুকুৰ মানে কাটাখিনি বেলেগ বেলেগকৈ কাটিব লাগিব। এইখিনি মানে বুকুৰ ফালৰ এইখিনি 2.5 ইঞ্চি লৈছিলোঁ যে, সেইখিনি কাটি ল'ম। আৰু পিঠিৰ ফালেখিনি কলাৰ দিম যিহেতু বেছি কাটিব নালাগে। এইপিনে আমি জোখটো লৈ ল'ম। 2.5 ইঞ্চিটো লৈ লৈছোঁ আৰু তলৰ ফালে 1/2 ইঞ্চি লৈছোঁ। এই 1/2 ইঞ্চি তেনেকৈ ৰাউণ্ডকৈ চেপ এটা দি দিম আৰু এইখিনি কাটি ল'ম, মানে 1/2 ইঞ্চি আমাক দোৱা লাগে পিঠিৰ ফালে। আৰু এইটো হাতটো আমি সৰু বাচ্ছাৰ কাৰণে যিহেতু হাতৰ আৰু বেলেগকৈ বেছিকৈ জোখ লৈ দেখুৱাই থকা নাই আপোনালোকক। এইটো ব্লাউজৰ হাতৰ নিচিনা একেই হ'ব, আগৰ ভিডিঅ'ত দিয়া আছে, চাই ল'ব পাৰিব আপোনালোকে। এইখন হাত হৈ গ'ল। এতিয়া বুকুৰ ফালৰ পাত্তাখনৰ মাজেৰে আমি কাটি দিম। ইয়াতে বুটাম লগাব লাগিব, সেইবাবে এইখিনি এনেকৈ কাটি ল'লোঁ। এয়া 2খন পাত্তা হৈ গ'ল। এতিয়া এই বুকুৰ ফালে কাটি দিয়াখিনিত আমি বেলেগকৈ পট্টি 2খন লগাই ল'ম। এনেকৈ কাপোৰ অলপ কাটি লৈ চিলাই মাৰি ল'ম, এনেকৈ ভিতৰত সোমাই যোৱাকৈ। দুয়োখনতে এনেকৈ চিলাই মাৰি ল'লোঁ মই, এয়া দেখুওৱাৰ নিচিনা। এইখিনি চিলাই কৰি লৈ এতিয়া আমি কান্ধি জইন দি দিম, মানে পিঠিৰ ফালৰ পাত্তাখন ভালকৈ পাৰি লৈ ওপৰৰ সৰু সৰু পাত্তাকেইখন ওলোটাকৈ ইয়াত কান্ধি দুটা মিলাই পেলাই ভিডিঅ'টোত দেখুওৱাৰ নিচিনাকৈ এনেকৈ পাৰি লৈ এনেকৈ চিলাই মাৰি দিম। সেইখিনি মই চিলাই ল'লোঁ। এতিয়া কলাৰটো আপোনালোকক দেখুওৱা নহ'ল, মই কলাৰটো এনেকৈ ৰেডি কৰি ল'লোঁ। পিছত কলাৰৰ ভিডিঅ' এটা বেলেগকৈ দি দিম। এতিয়া কলাৰটো এনেকৈ দুভাঁজ কৰি লৈ মাজেৰে টেকিং এটা দি ল'ব। এয়া মই টেকিংটো দি ল'লোঁ। এতিয়া চাৰ্টৰ কাপোৰটো মাজেৰে এনেকৈ টেকিং এটা দি ল'ম। তাতেও মানে কলাৰৰ টেকিংটো আৰু কাপোৰখনৰ টেকিংটো মিলাই লৈ যিখিনিলৈ যায় কলাৰটো তাৰ পৰা আৰম্ভ কৰিম আৰু য'লৈ শেষ হয় চিলাই যাম। এয়া মই চিলাই ল'লোঁ, এনেকৈ চিলাই ল'লোঁ। কলাৰটো ৰেডি হৈ গ'ল। আৰু ৰৈ যোৱা কাপোৰখিনিতো বেলেগ কাপোৰ এখন এনেকৈ পটি মাৰি লৈছোঁ। এতিয়া ছাইডৰ চিলাই মাৰিম, হাতৰ পৰা তললৈ 1.5 ইঞ্চিত চিলাই যাম। দুয়ো ছাইডে এনেকৈ চিলাই মাৰি ল'ম ইয়াতে হোৱাৰ নিচিনাকৈ। এতিয়া তলৰ ফালে আমি এনেকৈ মূৰণি দুবাৰ মুখি দি মূৰণিটো মাৰি দিম। এয়া মোৰ চাৰ্ট ৰেডি হৈ গ'ল। শেষলৈ চোৱাৰ বাবে ধন্যবাদ।